মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আজিৰ ক্লাছলৈ স্বাগতম জনাই ক্লাছ আৰম্ভ কৰিবলৈ লৈছোঁ। আজিৰ ক্লাছত মই তোমালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ আদ-দাৰ্ছুল আউৱাল প্ৰথম পাঠ মিনাল কুৰআনিল কাৰীম, পবিত্ৰ কুৰআন শৰীফৰ পৰা। এই পাঠটি সূৰা আল ইমৰানৰ 109 নম্বৰ, 10 নম্বৰ আৰু 11 নম্বৰ আয়াত ইয়াত দিয়া হৈছে। এই আয়াতকেইটা আমি পঢ়িম। আশা তেনেহ'লে আমি প্ৰথমে ৰিডিংটো শিকোঁ। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ওয়ালিল্লাহি মা ফিস সামাওয়াতি ওয়া মা ফিল আরজ ওয়া ইলাল্লাহি তুরজাউল উমুর। কুনতুম খায়রা উম্মাতিন উখরিজাত লিন-নাস তা'মুরুনা বিল মা'রুফ ওয়া তানহাউনা 'আনিল মুনকার ওয়া তু'মিনুনা বিল্লাহ। ওয়ালাউ আমানা আহলুল কিতাব লাকানা খায়রাল লাহুম মিনহুমুল মুমিনুনা ওয়া আকসারুহুমুল ফাসিকুন লা ইয়াযুররুকুম ইল্লা আযা ওয়া ইন ইউকাতিলুকুম ইউওয়াল্লুকুমুল আদবারা সুম্মা লা ইউনসারুন। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে ৰিডিং পাৰিবা। আশা এতিয়া আমি অনুবাদ কৰোঁ। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। পৰম কৰুণাময় অসীম দয়ালু আল্লাহৰ নামেৰে আৰম্ভ কৰিলোঁ। ওয়ালিল্লাহি মা ফিস সামাওয়াতি ওয়া মা ফিল আরজ। ওয়ালিল্লাহি আৰু আল্লাহৰ বাবে, মা ফিস সামাওয়াত, মাফি, মা মানে যিটো বা যিবোৰ, ফিস সামাওয়াত আকাশসমূহত, যিটো বা যিবোৰ আকাশসমূহত আছে, ওয়ামা ফিল আৰ্জ, ওয়ামা আৰু যিটো বা যিবোৰ, ফিল আৰ্জ পৃথিৱীত আছে, অৰ্থাৎ ভূমণ্ডলত আছে। আৰ্জুন মানে মাটি, গতিকে ভূমণ্ডল পৃথিৱীক বুজোৱা হৈছে। গতিকে আমি ক'ব লাগিব ওয়ালিল্লাহি মা ফিস সামাওয়াতি ওয়া মা ফিল আৰ্জ, আকাশসমূহ আৰু ভূমণ্ডলত যিবোৰ বস্তু আছে সকলোৰে ওপৰত আল্লাহৰে কৰ্তৃত্ব। ওয়া ইলাল্লাহি তুৰজাউল উমুৰ, ওয়া ইলাল্লাহ আৰু আল্লাহৰ ফালে, তুৰজাউ উভতাই দিয়া হ'ব, আল উমুৰ কামবোৰ, আমৰুনৰ বহুবচন উমুৰুন। গতিকে আৰু সকলো কাম আল্লাহৰ ফালেই উভতাই দিয়া হ'ব। ইয়াত আমি আগতে পাইছোঁ সামাৱাতুন, এইটো সামাউনৰ বহুবচন, স্কাই, সামাউন মানে স্কাই, সামাৱাতুন তাৰ বহুবচন। ইয়াত আমৰুনৰ বহুবচন পাইছোঁ উমুৰুন, মনত ৰাখিব লাগিব। ছাত্ৰ-ছাত্ৰীসকল এতিয়া মিলাই ক'ব লাগিব ওয়ালিল্লাহি মা ফিস সামাওয়াতি ওয়া মা ফিল আরজ ওয়া ইলাল্লাহি তুরজাউল উমুর। আকাশমণ্ডল আৰু ভূমণ্ডলত থকা সকলো বস্তুৰ ওপৰত আল্লাহৰে কৰ্তৃত্ব আৰু সকলো কাম আল্লাহৰ ফালে উভতাই দিয়া হ'ব। কুনতুম খায়ৰা উম্মাতিন উখৰিজাত লিন-নাস। কুনতুম খায়ৰা উম্মাতিন, কুনতুম তোমালোক হোৱা, খায়ৰা উৎকৃষ্ট, উম্মাতিন মানে জাতি, তোমালোক উৎকৃষ্ট জাতি হোৱা, উখৰিজাত তোমালোকক বাহিৰ কৰি দিয়া হৈছে, উলিয়াই দিয়া হৈছে, লিন-নাস মানুহৰ বাবে, তোমালোক উৎকৃষ্ট জাতি হোৱা, তোমালোকক মানুহৰ বাবে উলিয়াই দিয়া হৈছে। তা'মুৰুনা বিল মা'ৰুফ, তোমালোকে সৎ কামৰ আদেশ কৰা, ওয়া তানহাউনা আনিল মুনকাৰ আৰু অসৎ কামৰ নিষেধ কৰা, ওয়া তু'মিনুনা বিল্লাহ আৰু তোমালোকে আল্লাহৰ ওপৰত বিশ্বাস স্থাপন কৰা। ওয়ালাউ আমানা আহলুল কিতাব, ওয়ালাউ আমানা আৰু যদি বিশ্বাস স্থাপন কৰিলেহেঁতেন, আহলুল কিতাব কিতাপৰ অনুগামীসকলে, ইয়াত কিতাপৰ অনুগামী কাক কোৱা হৈছে? ইহুদীসকলক কোৱা হৈছে। আৰু যদি ইহুদীসকলে বা কিতাপৰ অনুগামীসকলে বিশ্বাস স্থাপন কৰিলেহেঁতেন, লাকানা খায়ৰাল লাকুম, তেন্তে তেওঁলোকৰ কাৰণে উত্তম হ'লহেঁতেন, তেন্তে তেওঁলোকৰ কাৰণে সেইটো মংগল হ'লহেঁতেন।
মিনহুমুল মুমিনুন তেওঁলোকৰ কিছুমান বিশ্বাসী, তেওঁলোকৰ কিছুমান বিশ্বাসী। ওয়া আকসাৰুহুমুল ফাসিকুন আৰু তেওঁলোকৰ অধিকাংশই অবিশ্বাসী। ফাসিকুন মানে অবিশ্বাসী। আকসাৰুহুম তেওঁলোকৰ অধিকাংশ আৰু তেওঁলোকৰ অধিকাংশই অবিশ্বাসী। লাই ইয়াজুৰুকুম ইল্লা আজা, লাই ইয়াজুৰুকুম তেওঁলোকে তোমালোকৰ কোনো ক্ষতি কৰিব নোৱাৰে, ইল্লা আজা অলপ কষ্টৰ বাহিৰে। আজান মানে কষ্ট। লাই ইয়াজুৰুকুম, ইয়াজুৰু ক্ষতি কৰা, লাই ইয়াজুৰুকুম তেওঁলোকে কোনো ক্ষতি কৰিব নোৱাৰে, কুম তোমালোকৰ, ইল্লা আজা অলপ কষ্টৰ বাহিৰে। ইউকাতিলুকুম, ইউকাতিলুকুম আৰু তেওঁলোকে যদি তোমালোকৰ লগত যুদ্ধ কৰে। ইয়াত কাতালা ইয়াকতুলু মানে হত্যা কৰা, কিন্তু ইয়াত যুদ্ধ কৰাক বুজাইছে। ওয়া ইউকাতিলুকুম আৰু যদি তেওঁলোকে তোমালোকৰ লগত যুদ্ধ কৰে। ইউৱাল্লুকুম তেওঁলোকে তোমালোকক দেখুৱাব, আল আদবাৰ পিছফাল, অৰ্থাৎ তেওঁলোকে তোমালোকৰ পৰা পিছ হুহুকি যাব। সুম্মালা ইউনসাৰুন তাৰপিছত তেওঁলোকক সহায় কৰা নহ'ব। তেওঁলোক যেতিয়া পিছ হুহুকি যাব তেওঁলোকক আৰু সহায় কৰা নহ'ব। সূৰা আল ইমৰান আল আয়াত 109, 10 আৰু 11 এইকেইটা আয়াত ইয়াত দিয়া হৈছে। ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ এতিয়া তোমালোকে অনুবাদখিনি জানিব পাৰিলা। তথাপিও আকৌ এবাৰ মই অৰ্থটো কৈ আছোঁ। ওয়ালিল্লাহি মা ফিছ সামাওয়াতি ওয়া মা ফিল আৰজ ওয়া ইলাল্লাহি তুৰজাউল উমুৰ। আকাশমণ্ডল আৰু পৃথিৱীত বা ভূভাগত যিবোৰ বস্তু আছে সকলোৰে ওপৰত আল্লাহৰ কৰ্তৃত্ব। ওয়া ইলাল্লাহি তুৰজাউল উমুৰ আৰু সকলো কাম আল্লাহৰ ফালে উভতাই দিয়া হ'ব। কুনতুম খায়ৰা উম্মাতিন উখৰিজাত লিন্নাস তা'মুৰুনা বিল মা'ৰুফ ওয়া তানহাউনা আনিল মুনকাৰ ওয়া তু'মিনুনা বিল্লাহ। তোমালোক উত্তম জাতি হোৱা, তোমালোকক মানুহৰ বাবে উলিয়াই দিয়া হৈছে। তোমালোকে সৎ কামৰ আদেশ কৰা আৰু অসৎ কামৰ নিষেধ কৰা আৰু আল্লাহৰ ওপৰত বিশ্বাস স্থাপন কৰা। লাউ আমানা আহলুল কিতাব আৰু কিতাপৰ অনুগামীসকলে অৰ্থাৎ ইহুদীসকলে যদি বিশ্বাস স্থাপন কৰিলেহেঁতেন। লাকানা খাইৰাল লাহুম সেইটো তেওঁলোকৰ কাৰণে মংগল হ'লহেঁতেন বা উত্তম হ'লহেঁতেন। মিনহুমুল মুমিনুন তেওঁলোকৰ কিছুমান বিশ্বাসী। ওয়া আকসাৰুহুমুল ফাসিকুন আৰু অধিকাংশই অবিশ্বাসী। লা ইয়াজুৰুকুম ইল্লা আজা তেওঁলোকে তোমালোকৰ কোনো ক্ষতি কৰিব নোৱাৰে, ইল্লা আজা অলপ কষ্টৰ বাহিৰে। ওয়া ইউকাতিলুকুম ইউৱাল্লুকুমুল আদবাৰ আৰু যদি তেওঁলোকে তোমালোকৰ লগত যুদ্ধ কৰে তেওঁলোকে তোমালোকৰ পৰা পিছ হুহুকিব। সুম্মা লা ইউনসাৰুন তাৰপিছত তেওঁলোকক আকৌ সহায় কৰা নহ'ব। আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে অনুবাদখিনি পাৰিবা। গতিকে আজিলৈ ইমানতেই সামৰিবলৈ ওলাইছোঁ। তোমালোকে পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবলৈ ভিডিঅ'টিত এটি লাইক কৰিবা আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।